এবাৰ দেখা দিলে ভাল পাম। কাইলৈ প্ৰিমিয়াৰ নহয়? হয়। যাব পৰা হ'লে ভালে পালোহেঁতেন, কিন্তু মই একেবাৰে অসুস্থ হৈ আছো। হেল্ল' এণ্ড ৱেলকাম বন্ধুসকল, ষ্টাৰ টিভি আছামৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক জনাইছোঁ স্বাগতম। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে সকলোৰে জনপ্ৰিয় অভিনেতা তথা জনপ্ৰিয় অভিনেত্ৰী নয়ন নিলিম আৰু শ্যামান্তিকা শৰ্মাৰ বিষয়ে। সকলোৱে জানেই নয়ন নিলিম আৰু শ্যামান্তিকা শৰ্মাৰ এটি প্ৰেমৰ সম্পৰ্ক আছিল বুলি। আজি কিছুদিন আগতেই এটি টিভি চেনেলত হোৱা ভিডিঅ' ইতিমধ্যেই সাক্ষাৎকাৰৰ ভাইৰেল হৈছে, কিন্তু এই সময়তে আকৌ এটা অডিঅ' কল তেখেতসকলৰ ভাইৰেল হৈছে। এই অডিঅ' কলটো ভাইৰেল হোৱাৰ কাৰণসমূহ আমি নিশ্চয় জানিম আৰু অডিঅ' কলটোও শুনিম। এই বন্ধু নামৰ চিনেমাখন মুক্তি পোৱাৰ কিছু পূৰ্বেই এই অডিঅ' কলটো ইতিমধ্যে ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত তথা ছ'চিয়েল মাধ্যমত। আহক আমি পোনে পোনে আগবাঢ়ো অডিঅ'টোলৈ। ধন্যবাদ। হেল্ল'। হয়, হেল্ল'। হেল্ল'। মই নয়ন নিলিমে কৈছোঁ। হয়, কওক। কালিলৈ ছবি প্ৰিমিয়াৰ পাতিছোঁ গণেশগুৰি চিটি চেণ্টাৰ টিভিত। যদি সময় থাকে এবাৰ দেখা দিলে ভাল পাম। কাইলৈ প্ৰিমিয়াৰ নহয়? হয়। যাব পৰা হ'লে ভালে পালোহেঁতেন, কিন্তু মই একেবাৰে অসুস্থ হৈ আছো এইকেইদিন। একেবাৰে গা বেয়া। ভালকৈ কেয়াৰ ল'ব, ভালকৈ খাওক, হয়। ভালকৈ শুৱক আৰু মোৰ ফালৰ পৰা আপোনালৈ বেষ্ট উইচেছ থাকিলে যাতে আপোনাৰ চিনেমাখন খুব সুন্দৰভাৱে চলে। ধন্যবাদ। থেংক ইউ। Thank you. হেল্ল'।